হেল্ল' ফ্ৰেণ্ড, ব্ৰেকিং যিসকলে ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিছিল যে মইতো স্কুলৰ পৰা বেলেগ স্কুলত যাম বুলি ভাবি কিনে এপ্লাই কৰিছিল, সেইসকলৰ কাৰণে ব্ৰেকিং আপোনালোকৰ ট্ৰান্সফাৰৰ লিষ্টটো আহি গ'ল। আপোনালোকে কাৰ আহিলে আপোনালোকে চাব পাৰিব। এইটো চাওক, আজি সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত অনলাইনত শিক্ষক বদলীকৰণৰ ব্যৱস্থা পৰ্যালোচনা কৰোঁ। ৰাজ্যিক পৰ্যায়ৰ সমিতি SLRC যি সমগ্ৰ শিক্ষকৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকৰ অধীনত সকলো পৰ্যায়ৰ 1726 গৰাকী শিক্ষকৰ বদলীকৰণৰ অনুমোদন জনাইছে। RMS assam.in-ত শীঘ্ৰে আপোনালোকে আপোনালোকৰ ট্ৰান্সফাৰ লিষ্টটো পাব। এইটো চাওক, সকলোৱে মিলি এই চাওক, শিক্ষামন্ত্ৰী আছে, এটা মিটিং হৈছে। মিটিঙত ট্ৰান্সফাৰৰ যিসকলে এপ্লাই কৰিছিল সেইসকলৰ ট্ৰান্সফাৰৰ অৰ্ডাৰ আহি গ'ল। Thank you for watching my channel.